हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल आसामीज बोৱাৰী পূজা। আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা হেপী হোলি। আৰু এয়া চাওক, হোলি খানি মোক কি কৰি দিলে, চুলি কৰি দিলে পকা, এয়া মিষ্টাৰে কৰি দিলে চুলি পকা মোৰ। আৰু এইবোৰ গোটেই গাৰ অৱস্থা নাই। যি হওক, আজি এটা ভিডিঅ' ব্লগ এটা বনাম বুলি ভাবিছো। আৰু কি কি দিব পাৰো মই নিজে নাজানো। যিখিনি ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। আৰু এয়া হৈছে বেলুনত পানী ভৰাই আছিলে পাপাকৰ লগত জিপিয়ে। তাইক লাগেই মানে বেলুনখিনি ভৰাই হ'বলৈও তাই শান্তি দিয়া নাইকিয়া। মই কৈ আছিলোঁ অকণমান সময় ৰখা আৰু অলপ ডাঙৰ হৈ লওক, নহ'লে বেলুনবোৰ নুফুটিব, গাত দলি মাৰিলেও নুফুটিব। কিন্তু নাই, তাই একদম তত দিয়া নাই, লাগেই তাইক বেলুন লাগে। এয়া হোলি খেলিবলৈ ৰেডি হৈছে, বেলুন ভগাই আছে। শুনাচোন, বনত নেপেলাবা, মানুহৰ গাত দলি মাৰি দিবা দেই। যোৱা বাচ্চা পাৰ্টি জিন্দাবাদ, যোৱা। আৰু এয়া হৈছে চবেই হোলী খেলি আছিলে, মোক মাতি আছিলে, মই আহি গ'লোঁ। আহি লৈ চবেই সানি আছিল। মই ভাবিলোঁ অকণমান বেছিকৈ সানাৰ আগতে ভিডিঅ' এটা কৰি লওঁ। এইজনী জিপি পূৰা বেঙুনীয়া হৈ আছে। আৰু এই পিচিৰ চকুত হোলী সোমাই গ'ল, তাকে তাই চিঞৰি আছিলে। আমি হোলী খেলি হেপী হোলী, চেভ হোলী লগাই দিছো অকমান, চবকে লগাই দিছে চুইটিয়ে হোলী। আমি চব একোজনী ভুটুনি হৈ গলো। এয়া আমাৰ সৰু ভূত, এয়া সৰু ভূত। সাউণ্ড চিষ্টেমটো লৈ আহোঁগে ব'লা। কৈ দিয়া হেল্ল' গাইজ, আজি আমাৰ ইয়াত হোলী। হেপী হোলী কৈ দিয়া। হেপী হোলী। আৰু এয়া হৈছে আমি পূৰা ফূৰ্তি কৰিছোঁ, পূৰা নাচিছোঁ। মানে ভিডিঅ'টো বহুত দীঘল হৈ যাবৰ কাৰণে মই অলপ স্পীড দি দিলোঁ। আমি ভাবা নাছিলোঁ ইমান ফূৰ্তি কৰিম বুলি হোলীত। এইবাৰ বহুত ফূৰ্তি কৰিলোঁ বাৰু, সদায় মনত থাকি যাব এই দিনটোৰ কথা। আপোনালোকেও ফূৰ্তি কৰিছে নিশ্চয় চাগে। ব'লক আহক, সম্পূৰ্ণকৈ চাব ভিডিঅ'টো।
হেপী হোলী সকলোকে মোৰ ফালৰ পৰা হেপী হোলী আমি অলপ খেলিলো হোলী কাপোৰ চাপোৰ তিতাৰ অৱস্থা নাই মই এতিয়া কাপোৰটো অলপ চেঞ্জ কৰি লৈছো আকৌ খেলিবলৈ যাব লাগিব সেইকাৰণে ভালকে ধোৱা নাই এনেই পানী দি পেলাই এনেই ধুই পেলাই থৈছো নহলে আৰু গাটো তিতা কাপোৰ পিন্ধি থাকিলে বেমাৰ হৈ যাব যে সেইকাৰণে ডাইৰীটো চেঞ্জ কৰি লৈছো আৰু দেখাম আপোনালোকক মোৰ লগত হোলী কেনেকে খেলো কি কৰো সম্পূৰ্ণকৈ চাব দেই সকলোৱে ভিডিঅ'টো বলক এয়া আমি আকৌ আহি গ'লো কাপোৰ সলালেনো কিনো হ'ব আকৌ আহি পেলাই পানীতে খেল পূৰা ফূৰ্তি কৰিলোঁ আমি সকলোৱে চবেই মিলি ফূৰ্তি কৰিলোঁ আৰু ডাঙৰ মানুহখিনি অহা নাছিলে তেতিয়ালৈকে কাৰণে আমি খানা খাইছিলোঁ খানা বনাই আছিলে আৰু খানা বনাই হোৱাৰ পিছত তেওঁলোকো আহিছিলে বাৰু লগত একেলগে ফূৰ্তি কৰিবৰ কাৰণে অলপ আগুৱাই যাওঁ আৰু অলপ দেখুৱাওঁ কোনো জোশ ঠান্ডা হয়ে গেল আৰু এয়া হৈছে আমাৰ খানা মানে অইন একো নহয় ঘৰতে দালি ভাত আৰু যোনে যি বনাই নিয়ে আৰু বনাই নিয়া হৈছে বাকী মাংসটোহে একেলগে বনোৱা হৈছে হোলী দিনাখন চবৰে ঘৰত ভাত বনাবলৈ মন নাযায় ফূৰ্তি কৰি থাকোঁতে যায় সেইকাৰণে আমি ভাবিলোঁ চবেই মিলি এটা খানাকে খোৱা যাওক সেইকাৰণে আমি খানা খালোঁ ভিডিঅ'টো শেষ কৰিব সময় হৈছে যে ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ চোৱাসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানেই আছিলে আকৌ আহিম এটা নতুন ব্লগ লৈ আজিলৈ বাই বাই গাইজ